নমস্কাৰ বন্ধুসকল, জয় আই অসম। বন্ধুসকল, আজি বৰ্তমান যুগত চলিবলৈ হ'লে এটা স্মাৰ্টফোন সকলোৰে প্ৰয়োজন হৈ পৰিছে আৰু সকলোৰে ইমান পইচা নাই যে দামী তেওঁলোকে মোবাইল কিনিব। বন্ধুসকল, ফ্লিপকাৰ্টে বৰ্তমান হোলীৰ অফাৰত বা এমাজনত বৰ্তমান হোলীৰ অফাৰ চলি আছে আৰু তাৰে পৰা ফ্লিপকাৰ্টত 5টামান মোবাইল আছে যিটো বৰ্তমান আপুনি 10,000ৰ ভিতৰত 4GB RAM 64GB মেমৰি আৰু 5,000ৰ ওপৰত ইয়াৰ বেটাৰী পাব। 5,000 mAhৰ ওপৰত গোটেই যি 5টা মই মোবাইল কম, এই 5টা মোবাইলতে 5,000 mAhৰ বেটাৰী পাব, 4GB RAM পাব আৰু 64GB ইণ্টাৰনেল মেমৰি পাব। কি এই মোবাইলবিলাক? আৰু লগতে কওঁ যে মোবাইলবিলাকত আপুনি ফ্লিপকাৰ্টত ডিছকাউণ্ট পাব কিছুমানত, আকৌ কিছুমানৰ যদি SBI ডেবিট কাৰ্ডৰ দ্বাৰাই কিনিব বিচাৰে তেনেহ'লে SBI ডিছকাউণ্ট আছে আৰু লগতে আপুনি যদি কিস্তিত লয় কোনো সুদ দিব নালাগিব। আৰু বন্ধুসকল, এই মোবাইল 5টা কি আমি চাওঁ আহক। নাম্বাৰ 1ত যিটো মই মোবাইল ৰাখিছোঁ সেই মোবাইলটোৰ নাম হ'ল মটৰৱালা। আপুনি মোবাইল জানে, মটৰৱালা G10 পাৱাৰ যিটো আছে সেইটো। ইয়াত আপুনি ডিছপ্লে পাব 6.51 ইঞ্চিছ HD+ ডিছপ্লে হয় এইটো। 4GB RAM 64GB মেমৰি পাবই। পিছফালে পাব 4টা কেমেৰাৰ ভিতৰত 48 মেগাপিক্সেল এটা, 8 মেগাপিক্সেলৰ এটা আৰু 2 মেগাপিক্সেলৰ দুটা কেমেৰা পাব আৰু চেলফিৰ বাবে পাব 8 মেগাপিক্সেল কেমেৰা। বেটাৰী যদি চাওঁ, এই মোবাইলটোত বেটাৰী আছে 6,000 mAhৰ বেটাৰী আৰু প্ৰচেছৰ যদি আমি কওঁ, প্ৰচেছৰ আছে স্নেপড্ৰেগন 460 প্ৰচেছৰ পাব ইয়াত। আৰু এই ফোনটোৰ প্ৰাইচ হৈছে 9,999, মানে 10,000 টকা। SBI ক্ৰেডিট কাৰ্ডত আপুনি 1,000 টকাৰ ডিছকাউণ্ট পাব। বন্ধুসকল, এতিয়া আমি ছেকেণ্ড মোবাইলটোৰ যদি কথা ক'বলৈ যাওঁ, বন্ধুসকল ছেকেণ্ড মোবাইলটো আপুনি জানে এটা ইণ্ডিয়ান ব্ৰেণ্ড হয়, সেইটো মই তাৰ কাৰণে ছেকেণ্ডত ৰাখিছোঁ। ছেকেণ্ড মোবাইলটোৰ নাম হৈছে মাইক্ৰ'মেক্স ইন 1। ইয়াতো আপুনি পাব 4GB RAM 64GB মেমৰি। ডিছপ্লে হৈছে 6.67 ইঞ্চিছ ফুল HD+ ডিছপ্লে হয় এইখন। আৰু আপুনি কেমেৰা পাব পিছফালে 3টা কেমেৰা পাব, এটা 48 মেগাপিক্সেলৰ আৰু এটা 2 মেগাপিক্সেলৰ আৰু এটা 2 মেগাপিক্সেলৰ। 3টা কেমেৰা পাব আৰু চেলফিৰ বাবে পাব 8 মেগাপিক্সেলৰ কেমেৰা। বন্ধুসকল, বেটাৰী যদি আমি এই মোবাইলটোত কওঁ, মাইক্ৰ'মেক্সৰ বেটাৰীটো মাইক্ৰ'মেক্সৰ বেটাৰী পাব আপুনি 5,000 mAhৰ বেটাৰী। আৰু প্ৰচেছৰ যদি চাওঁ, মোবাইলটোত কি আছে, প্ৰচেছৰ আছে MediaTek Helio G80 প্ৰচেছৰ। এইটো অলপ গেম খেলাৰ কাৰণেও ভাল বন্ধুসকল। আৰু প্ৰাইচ মোবাইলটোৰ দাম যদি আমি কওঁ, মোবাইলটোৰ দাম হৈছে, এইটোৰো মোবাইলৰ দাম হৈছে 9,999 টকা, মানে 10,000 টকা বন্ধুসকল। থাৰ্ড নম্বৰৰ মোবাইলটো যদি আমি কওঁ, এইটো এটা চাইনিজ ব্ৰেণ্ড হয়, ইনফিনিক্স হট 10। আপোনাৰ হয়তো নাম শুনিছে, ইনফিনিক্স হট 10 বন্ধুসকল। আৰু এই মোবাইলটোত আপুনি আগত একেদৰেই ৰেম আৰু ষ্ট'ৰেজ একেই পাব, 4GB আৰু 64GB। ডিছপ্লে হৈছে 6.67 ইঞ্চিছ ফুল HD ডিছপ্লে নহয়, HD+ ডিছপ্লে হয় এইখন। আৰু কেমেৰা পাব ইয়াত 3টা কেমেৰা, 16 মেগাপিক্সেলৰ প্লাছ 2 মেগাপিক্সেলৰ দুটা কেমেৰা। আৰু ইয়াত এটা আছে প্লাছ ল' লাইট চেঞ্চৰ আছে, যিটো আপুনি সন্ধিয়া বা কম লাইটত ফটো তুলিবৰ কাৰণে ভাল। আৰু চেলফিৰ কাৰণে আছে 8 মেগাপিক্সেলৰ। বেটাৰী যদি আমি কওঁ, 5,200 mAhৰ বেটাৰী আছে। আৰু একেদৰে প্ৰচেছৰ ক'বলৈ হ'লে MediaTek Helio G70 প্ৰচেছৰ আছে ইনফিনিক্সত। আৰু এইটো মোবাইলৰ দাম হৈছে আপোনাৰ 9,499 টকা। বন্ধুসকল, তেনেদৰে আমি 4 নম্বৰ মোবাইলটো যদি আমি কথা কওঁ, 4 নম্বৰ মোবাইলটো হৈছে Redmi 9 Prime। Xiaomiৰ মোবাইল হয়, MI মোবাইল হয় এইটো, Redmi 9 Prime। ষ্ট'ৰেজ একেই, 4GB RAM 64GB মেমৰি। ডিছপ্লে হৈছে 6.53 ইঞ্চিছ ফুল HD+ ডিছপ্লে হয়। কেমেৰা পাব ইয়াত দুটা, পাছফালে 13 মেগাপিক্সেলৰ ৰিয়েৰ কেমেৰা আৰু 8 মেগাপিক্সেলৰ চেলফি কেমেৰা আৰু 2 মেগাপিক্সেলৰ পাছফালে এটা আছে। আৰু আপুনি বেটাৰী যদি কয়, 5,020 mAhৰ বেটাৰী আছে ইয়াত। আৰু প্ৰচেছৰ MediaTek Helio G80 প্ৰচেছৰ। আৰু প্ৰাইচ 9,499, মানে 9,500 টকা বন্ধুসকল। বন্ধুসকল, যদি আমি 5 নম্বৰ মোবাইলটোৰ কথা কওঁ, 5 নম্বৰ মোবাইলটো হৈছে টেকন'
কোম্পানীৰ মোবাইলটো আৰু মোবাইলটোৰ নাম হৈছে টেকনো কেমন 15 একেদৰে 4GB 64GB মেমৰি পাব ডিসপ্লে হল 6.55 ইঞ্চেছ HD+ ডিসপ্লে আপুনি ক্যামেৰা পাব 48 মেগাপিক্সেলৰ আৰু 2 মেগাপিক্সেলৰ দুটা পাছফালে প্লাস QVGA সেন্সৰ আছে আৰু সেলফিৰ বাবে আছে আপোনাৰ 16 মেগাপিক্সেল ক্যামেৰা আৰু ব্যাটাৰী আছে 5000 mAh আৰু প্ৰচেছৰ MediaTek Helio P22 প্ৰচেছৰ আছে আৰু প্ৰাইস 9999 টকা বন্ধুসকল এইখিনি ভিডিওটোত বন্ধুসকল এইটো অফাৰ আপুনি হোলিৰ আগত মানে হোলিৰ পিছত কিন্তু নাপায় হোলিৰ আগতে পাব গতিকে ভিডিওটো যদি পিছত চাই আছে হয়তো অফাৰটো থাকিব পাৰে না থাকিব পাৰে বন্ধুসকল এইখিনি ভিডিওটো চাই কেনে লাগিল ভাল লাগিলে লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক থ্যাংক ইউ